everyone, মই মনশ্ৰী আৰু আজি ব্লগটো ষ্টাৰ্ট কৰিছোঁ ঘৰৰ পৰা। বহুত বেছি বৰষুণ দি আছে বাহিৰত, মোক চাগে অলপ বেলেগ দেখিছে। হয়, আজি মোৰ খুৰাৰ বিয়া হয়, সেইকাৰণে আজি এনেকৈ ওলালোঁ। ব্লগটো এনেকৈ ষ্টাৰ্ট কৰিছোঁ, আপোনালোকক দেখাব ট্ৰাই কৰি থাকিম। ভিডিঅ'টো আগলৈ চাই থাকিব। বাহিৰত বহুত বেছি বৰষুণ দি আছে, চাউণ্ডটো আহিছে চাগে, বহুত বেছি বৰষুণ দি আছে। বাহিৰলৈ ওলাব পৰা নাই, আপোনালোকক বিয়াখনৰ ভিতৰৰ পৰা দেখাব ট্ৰাই কৰিম, ব'লক। আৰু বিয়াৰ মাজতে ভণ্টি আৰু মই দুইজনী গৈ পিনে অলপ ফটো ক্লিক কৰি ল'লোঁ। ফটোখিনি ভিডিঅ'টোৰ শেষত দিয়া আছে, ভিডিঅ'টো স্কিপ নকৰাকৈ প্লিজ চাব আৰু ফটোবোৰ কেনেকুৱা আছে কমেণ্টত জনাবলৈ নাপাহৰিব। যদিহে মোৰ ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।